জেগাটো চব জেগা চবে খাব লাগে দেউ বহুত ওপৰলৈ গুচি আহিলে চব নো গাৰ্লছ হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ আজি আমি গৈ আছোঁ আপোনাৰ নাগালেণ্ডৰ দৈয়াং আৰু ওখা ডিষ্ট্ৰিক্ট মানে দুটা জেগা আমি কভাৰ কৰিম আজি একেলগে মানে ব্লগ এটাই হ'ব মৰ্ণিং 7টা বাজিছে আমি এতিয়া ওলাই মই ৰেডি হৈ আছোঁ এনেকৈ ৰেডি হৈ আছোঁ আৰু লগৰ 3জন যাব বাইক 2খন যাব মই লৈ যাম ডমিনৰ আৰু এজন যাব হিমালয়ান এখন তেওঁ লৈ যাব ৰেডি হৈ আছে আমি এতিয়া আহিবই ওলাই আহি লগে যাম আৰু আপোনালোকে ভিডিঅ' চাই থাকক ভাল লাগিব বেছি দূৰ নহয় আপোনাৰ আপ ডাউন 300 কিলোমিটাৰ টাইম বহুত লাগি যায় কাৰণ পাহাৰে ৰাস্তা সেইটো কাৰণে টাইম লাগে চাই থাকক আপোনাৰ ভিডিঅ'টো মই এতিয়া ওলাই যাওঁ বাকী দুজন আহিব এতিয়া ডাইৰেক্ট আপোনাক মটৰলিংক লগ পাই আছোঁ বলক অ'কে গাইজ মই ওলাই আহিলোঁ আৰু লগৰ দুজন আগবাঢ়ি গুচি গ'ল আমি মানে ওলাই মেলি কৰোঁতে অলপ দেৰি হৈ গ'ল আমাৰ লগৰটোৱে মই বাকী দুজন গৈ গ'ল এই তেলবোৰ ৰখিবগৈ তেল ভৰাব লাগিব যে তাত গৈ আমিও তেল ভৰাম তেল চেল ভৰাই মেলি আৰু ৰখা লাগি নকৰোঁ কাৰণ টাইম হৈ গ'ল 8টা তো সেইকাৰণে ৰখা ৰাখি তেনেকৈ নকৰোঁ তেলটো ভৰাম আৰু যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক 800 অঁ 800 এইফালে এতিয়া ফটো মাৰি আছে য়েছ আমি গোলাঘাট পাইছোঁ তাৰপিছত আপোনাৰ যাব লাগিব মেৰাপানী মানে গোলাঘাট পাৰ হৈ মেৰাপানী হৈ পেলাই আমি নাগালেণ্ড মানে যাব লাগিব নাগালেণ্ড ৰাস্তাটো মানে ভাল ৰাস্তাটো আমি এতিয়া গোলাঘাটৰ পৰা মেৰাপানী আৰু 30 কিলোমিটাৰ আছে মেৰাপানীলৈ অ'কে আমি পাই গ'লোঁ এতিয়া ফৰকাটিং ৰেল ষ্টেচন ঠিক আছে বাৰু গৈ থাকোঁ ধুনীয়াকৈ এইফালে আমাৰ ৰাইডাৰকেইজন ভিৰৰ মাজত চলাই মজা লাগে কিন্তু দেই এখন বাইক পিক আপো আছে আপোনাৰ হেণ্ডেলিংটো বহুত ধুনীয়া মানে এইফালে বহুত ডাঙৰ ফেষ্টিভেল এটা হৈ আছিলে শেষ হ'ল নে আছে নাজানো আছে নিচিনা লাগিছে হৈ আছে নিচিনা লাগিছে আশ্চৰ্য আহিব নি কেতিয়াকৈ এয়া আমাৰ ৰুটি আহি গ'ল ৰুটি খাই লওঁ এতিয়া ধুনীয়াকৈ টিপটপ খাই লওঁ আপোনালোকে চাই থাকক ধুনীয়াকৈ খানা চানা খাই মেলি এতিয়া ওলাই আহিছোঁ মানে মেৰাপানী পোৱাগৈ নাই মেৰাপানী অকণমান আগতে হোটেল এখন দেখিলোঁ ৰুটি চুটি খাই ল'লোঁ আৰু আমি সোমাই গ'লোঁ নাগালেণ্ডৰ ভিতৰত মানে নাগালেণ্ড মেৰাপানী হৈ পাৰ হৈ আহিলোঁ মানে এইটো নাগালেণ্ডৰ পৰে আৰু মানে কেছটো কি হ'ল মানে গেটৰ ওচৰত মানে আপোনাক ভিডিঅ' কৰিব নিদিওঁ বুলি ক'লে সেইকাৰণে ভিডিঅ'টো বন্ধ কৰি দিলে আৰু এটা পাৰ্চন মানুহ মানে 100 টকাকৈ লয় আৰু কিবা ID প্ৰব্লেম দিব লাগে আৰু দেখাব লাগে নাম চাম লিখে আৰু সেইটোৱে কাম বেলেগ কাম নাই আমি নাগালেণ্ড আহি পাই গ'লোঁ সোমাই আহিলোঁ আহি পেলাই এতিয়া এইটো আমাৰ ফাৰ্ষ্ট ষ্টপেজটো এতিয়া আমি ৰখিছোঁ অকণমান আৰু ৰখি মেলি ইয়াত এইকেইটা দিছোঁ এটা শুই দিলে আৰু এইফালে এটা বহি আছে এইফালে এজন ফটো মাৰি আছে আৰু এতিয়া ভিউটো চাই লওক এইফালে এইখন আমাৰ বাইকখন ভিউটো চাওক আপোনালোকে মজা ভিউ এইটো গোটেইখন পাহাৰ এইফালে ফটো মাৰি ব্যস্ত এজন এইফালে এজন শুই আছে ক'ত চাইনা আছে ধুনীয়া আৰু আগত আপুনি আৰু দেখিব এতিয়া আমি জাষ্ট মানে ৰেষ্ট লৈছোঁ অকণমান
ৰেষ্ট লৈ মেলি আৰু যাম ওলাই। টাইমটো হৈ গ'ল 11টা বাজি গ'ল। ৰাস্তাটো বহুত ধুনীয়া হয়, ধুনীয়া ৰাস্তা কাৰণে অলপ আহিব পাৰিছোঁ, তথাপিও মানে পাহাৰীয়া ৰাস্তা মানে টাইম লাগি যায় আপোনালোকৰ। বেছি দূৰ নাই, আৰু কিমান আছে 40 কিলোমিটাৰ আছে, আৰু 1.5 ঘণ্টামান লাগি যাব, বেছি লাগিব 2 ঘণ্টামান লাগিব। গৈ থাকোঁ আপোনালোকে, ব'লক। আৰু ভিউ চাওক, মজা ভিউ আগফালে চাওক, কি মজা ভিউ চাওক। और वो ठाठी दोयांग पाबी दोयांग अपना 7 किलोमीटर আছে। हॉर्न बजाने का, हॉर्न जो भी आएगा हॉर्न बजाने का। ৰাস্তাটো ভাল কাৰণে আমি আহিব পাৰিছোঁ অলপ মানে সোনকালে, তথাপিও ক'তো সোনকালে নাপাওঁ, কিন্তু তথাপিও অলপ সোনকাল পোৱা নিচিনা লাগিব মানে। ৰাস্তাটো বেয়া হ'লেতো আৰু দেৰি লাগিলে হয়। চব পাহাৰখন মজা লাগিছে, পূৰা ৰঙা গছবোৰ, ৰঙা একদম পাতবোৰ ৰঙা, একদম সেউজীয়া সেউজীয়া একদম ভাল, দেখি ভাল লাগিছে মানে কালাৰটো। বুম বাম পাহাৰ। কি হ'ল, মোক ধৰিবলৈ গৈছে নেকি? মেপখন চাব নোৱাৰি নি? আকৌ মানে ঘূৰি আহিবলৈ মন নাই ন? এইফালে কি এটা ওপৰত যাম নেকি? হা একো নাই, অকল মেপখন খুলি দিছোঁ। মই পাগল হৈ রাস্তা দেখিছে, রাস্তা পুরা ধুলি উড়াই দিছে, ধুলি যদি আহে মেপত চাই ধুনীয়াকৈ আহিব পাৰিব মানে, একো প্ৰব্লেম নাই মানে। আমি ধুনীয়াকৈ এতিয়া মেপত চাই ল'লোঁ পটককৈ, এইটো ৰাস্তা দেখালে আৰু এইটো ৰাস্তাত আহি আছোঁ, পাই গ'লি ধুনীয়া একদম মেইন জেগা। এইটো দৈয়াং কিন্তু বন্ধ আছে যেন লাগিছে, চেচ বন্ধ হ'লে। কি বন্ধ নি বে? দিব লাগে সোমাবলৈ, এইটোলে প্ৰব্লেম হৈ যাব বে। হা কি চানডে আহি পাই গ'লোহি, কিন্তু আজি মানে চানডে বুলি নহয় মানে, আগতকৈ পাৰ্মিশ্যন লৈ আহিব লাগে, কিন্তু সেই যিটো অফিচটো মানে সেইটো বন্ধ হয়, সেইটো মানে আমাক সময় নিদিয়ে। আমি আছে, কিন্তু আমিকেইটা মানে আমাক সময় দিয়া নাই, আজি মানে বন্ধ হৈ গ'লে তলা মাৰি থৈছে, আমি কিন্তু খোৱা পোৱা নাই, চবেই বাহিৰতে ৰখি আছোঁ। আৰু আজি মানে দিনটো বেয়া আৰু সোমাব নোৱাৰিলোঁ তেনেকৈ, মানে সেইটো চাম বুলিয়ে আহিছিলোঁ, কিন্তু খবৰটো নিদিলে সুধিলোঁ আৰু ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু খবৰ নিদিলে, উপায় নাই আৰু। এতিয়া আমি এতিয়া ওখালৈ যামগৈ, চাৰ্জটো আছে যে তালৈকে যাম, অকণমান আগত এই দলংখন আছে তালৈকে যাম এতিয়া। আৰু ৰখি নাথাকোঁ ইয়াত, খবৰ নিদিয়ে তেতিয়া অকণমান আগলৈ যাম মানে, এবাৰ বেছি দূৰ অকণমান সেইটো ৰাস্তালৈ যাম, সেইটো ৰাস্তালৈ গৈ পেলাই অকণমান আগলৈ আৰু দলংখন আছে, ৰিজৰ্টখন আছে, বা যিটো ভিউ এতিয়া বেছি ভাল লাগিলে হয়, কিন্তু বেড লাক, সেইকাৰণে হ'ব নোৱাৰিলোঁ। গেটছে তলা মাৰি থৈছে, এইটোৱে হ'ম এইটো। এইফালে গোটেইখন এখন দেখিছে, তলত গোটেইখন নদী, এখন মানে আপোনাৰ ব্ৰিজখন। ৰখাতে বেকা হৈ গ'ল মানে, পৰি গ'লোঁ। চব জোপালে চাওঁ, তেজ ওলাইছে নি? ফাটি গ'ল, তেজ ওলাইছে। অকণমান হাতত দুখ পালে, মই দুখ পোৱা নাই এনেকৈ, মই ভৰিত অকণমান দুখ পালোঁ, ইমান একো হোৱা নাই মানে চব ঠিকে আছে বাৰু। হা তেজ ওলাই গ'ল হাতত। এই আপুনি ৰখিল, মই ৰখিলোঁ, পটকৈ বেগ মাৰি দিলোঁ। মাজতে এইখনত কিবা ঘৰ এটা আছে, এইটো কিহৰ ঘৰ নাজানো, পানীৰ ওপৰতে ঘৰ আছে ন। বেয়াকৈ ভোক লাগিছে মানে, অথনি খোৱা ন ভাতটো, এইপিনে ভাত চাত লৈ আহিছোঁ, ভাত মাংস লৈ আহিছোঁ, খালি এতিয়া নাখাওঁ, অলপ লাহেকৈ খাম। আৰু মানে এতিয়া আমি ইয়াৰ পৰা ওলাই পেলাই ডাইৰেক্ট ওখা যিটো তালৈ যাম, যিটো চাৰ্জটো যে
চাৰ্চত গৈ পেলাই আৰু তাতে খামগৈ নেকি ভাতটো। এতিয়া টাইমটো 1টা বাজিছে, তো সেইটো কাৰণে আকৌ লাহে খাম, মানে ঘৰত দেৰি হ'ব ন, ভাত চাত খাবলৈ নাপাওঁ মানে ভাত খোৱাটো। সেইকাৰণে অকণমান আমি এতিয়া যাম আৰু আমি উশাহ গৈ পেলাই বেছি দূৰ নহয়, 20 কিলোমিটাৰমান আছে আৰু উশাহ গৈ চাৰ্চটোত অলপ চাই মেলি আৰু তাতে ভাতটো খাই পেলাই চিধা ওলাই যাম ঘৰলৈ। কাৰণ 1টা বাজি গ'ল, তাত গৈ পেলাই 1:30 বাজি যাব, তাৰ পৰা ৰখি আৰু গধূলিয়ে হ'ব আৰু ঘৰ পোৱাটো। চাওঁ কিমান টাইম কি লাগে, ব'লক যাওঁ এতিয়া। আমি ওলাই আহিলোঁ এতিয়া, মানে হায়দৰাবাদলৈ গৈছিলোঁ ন, তাৰপৰা ওলাই মেলি ৰাস্তা আহি পেলাই এতিয়া আমি গৈ আছোঁ হেৰি উশাহ, য'ত যিটো চাৰ্চ এটা আছে যে, উশাহ যিটো চাৰ্চ বুলি কয়, এটা ধুনীয়া চাৰ্চ এটা আছে, তালৈ যাম মানে। হায়দৰাবাদত গৈ একো মানে এনেই টাইমটো গ'ল আৰু চাবলৈ নাপালোঁ ভালকৈ, ভালকৈ মানে একেবাৰে চাবলৈ নাপালোঁ, মানে ভিতৰত সোমাবলৈ দিলে ন, সেইকাৰণে চাবলৈ নাপালোঁ। এনেই যোৱা নিচিনা হ'ল আৰু ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহি ৰাতিপুৱাৰ পৰা যদি একো চাবলৈ নাপাওঁ কেনেকুৱা লাগিব আপোনালোকৰ মনটো কেনেকুৱা লাগিব ভাবকচোন বাৰু, কমেণ্ট কৰকচোন। ইমান দূৰ আহি যে আপুনি যিকোনো জেগাত, আপুনি অকল নাগালেণ্ড বুলি নহয়, বেলেগ জেগাত আপুনি কিবা এটা কামত যদি যায় মানে, মানে সেই কামটো যদি আপুনি মানে কৰা নহয় মানে, নহ'লে বোলে সেই কামটো আপোনাৰ কেনেকুৱা লাগিব মানে। এতিয়া আমি তেনেকুৱাই হৈছে মানে, ইমান দূৰলৈ গৈ ফুৰি মানে আহি পেলাই যদি বস্তু ভালকৈ চাবলৈ নাপাওঁ, তো মানে বহুত মানে বহুত বেয়া লাগে ন, মানে বহুত দুখ লাগে মানে। তাতে ইমান দূৰ, ওচৰত হ'লে বেলেগ কথা, ইমান দূৰ ইমান কষ্ট কৰি আহি পেলাই উপায় নাই, বেড লাক। চবৰে ইমানে ভোক লাগিছে, চবে খাব লাগিছে চব। ড্ৰাই কেক এইটো খাই যাব, প্ৰণৱৰ দোকানৰ পৰা নিব আমাৰ ড্ৰাই কেক, তাৰপিছত এইটো কি কিনি যাওঁ আৰু ভাল খাবলৈ। আৰু কি হয় কি বস্তুটো? বগৰী সেই ড্ৰাই কেক। ৰাস্তা বেয়া নেকি? পানী খাবলৈও নাই, কোনো নাপাওঁ, পানী বটল লৈ আছোঁ মানে। ভোকত মৰি আছোঁ খাবলৈ। লগতে জেগাটো চাওক, ৰাস্তাটো চাওক কি মজা ৰাস্তাটো। এই চাওক বুটাল মাৰিছে, মাৰক। কঁকাল বিষ নেকি নে বডি বনাইছে? আচ্ছা ঠিকে আছে। এইটো জেগাটো চাওক, জেগাটো বহুত ভাল লাগিছে কিবা এটা, মানে ৰাস্তাটো হওক, এইটো হওক, মানে ভিউটো হওক, বহুত ধুনীয়া লাগিছে। তাৰ চাইডে গছ, সৰু সৰু গছবোৰ চাওক, ওপৰত পাখলে পাহাৰখন চাওক, এইফালে চাওক, এইখন ৰিজৰ্ট, কিবা ৰিজৰ্ট হয় ন এইখন, ওপৰত কিবা ৰিজৰ্ট বনাইছে, মজা লাগিছে কিন্তু, ধুনীয়া জেগাটো, মানে ভাল লাগিছে। বুম বাম চাইডত চাওক, পাহাৰখন চাওক, বহুত ওপৰলৈ গুচি আহিলে, এইবোৰ চাওক। পাই গ'লেহি উশাহ, সেইখন টাউনখন, অকল টাউনখন চাব খালি হা। বাই বাই। টাউনখন চাওক, বহুত ডাঙৰ টাউন, মই ভবা নাছিলোঁ ইমান ডাঙৰ টাউন হ'ব বুলি মানে। পাই গ'লেহি চাওক, আপোনাৰ যিটো চাৰ্চ বুলি কয়, উশাহ টাউন বাপ্তিষ্ট চাৰ্চ, এইটো হ'ল চাৰ্চটো। বহুত মজা লাগিছে কিন্তু, কালাৰটো বেছি ভাল লাগিছে মানে, গ্ৰীণ একদম মানে বাহিৰৰ ক'ৰবাৰ নিচিনা লাগিছে মানে জেগাটো, মানে এই চাৰ্চটো মানে বহুত ভিতৰত, মানে টাউনৰ মানে মাজত আছে, মানে টাউনত সোমাই মেলি বহুত দূৰ আহিব লাগে, আহি মেলি মানে আপোনাৰ এইটো পাইছে চাৰ্চটো। এইটো বেক চাইডে চাওক, এইটো হ'ল চাৰ্চটো, আৰু এইখন হ'ল টাউনখন, এইখন চাওক গোটেইখন টাউন এখন, মানে চাৰ্চটোৰ ওপৰৰ পৰা মানে ভিউটো মজা আহে। সেই বেক চাইডৰ ফালে এনেকৈ আছে, সেইফালেখন আছে, সেইফালে গোটেইখন পাহাৰ, গোটেই পাহাৰ মাজত এখন টাউনখন আছে, বহুত মানে ধুনীয়া, মানে ইয়াৰ পৰা মানে দেখি ভিউটো দেখি ভাল লাগিছে মানে। আপোনালোকৰ চাওক ভিউটো কি মজা ভিউ আছে এটা, চাৰ্চটো বেছি ভাল লাগিছে মোৰ, বহুত ভাল লাগিছে চাৰ্চটো মানে।
এটা চলিব অৱস্থা নাই খালি মোৰ দেই খালি মানুহ নাই কোনো নাই আৰু এতিয়া বন্ধ কৰিব শুনিছোঁ 3টা বজাত বন্ধ কৰিব চাগে 3টা বাজিব হ'ল আৰু 10 মিনিটমান আছে তো পটাপট ফটো চটো মাৰি লওঁ আৰু ফটো চটো মাৰি মেলি ধুনীয়াকৈ আৰু তাৰপিছত ভাতটো খাই ল'ম খাই মেলি যামগৈ আৰু এতিয়া মানে টাউনখনো বন্ধ বহুত টাউনৰ মানুহবোৰ তেনেকৈ ইমান আছে মানে টাউনৰ দোকান চোকানবোৰ চব বন্ধ মানে অ'কে আমি চাউথটোৰ পৰা যাওঁ এতিয়া ওলাই আহিলোঁ ভাল জেগা এটা চাই মেলি তাতে মানে খানাটো খাব লাগিব অৱস্থা বেয়া হৈ গৈছে চবৰে অৱস্থা বেয়া হৈ গৈছে ৰাতিপুৱা যি ৰুটি খোৱা তাতে খাবলৈ পোৱাই নাই মাজতে এক চাগে বিস্কুট চিস্কুট খালোঁ ভাতটো খাই পেলাই চিধা ফুটিম ঘৰ ফুটিম ক'তো নৰখোঁ আৰু দেই ইয়াৰ চক আমাৰ খানা আহি গ'ল ৰেডি ঘৰৰ পৰা লৈ অহা খানা হয় তাৰপিছত ভাত লৈ আহিছোঁ মাংস বনাই মেলি লৈ আহিছোঁ খাম আৰু ধুনীয়াকৈ খানা বিহু চক ভিডিঅ' চক চুলিখিনি খালি অৱস্থা বেয়া আছে ভিডিঅ' চক কেনেকুৱা লাগিছে খাই লওক অকণমান ন খাই মেলি হৈ গ'ল এতিয়া আমি ওলাই যাওঁ আৰু ভিডিঅ'টো চাই লওক লাষ্ট টাইমৰ কাৰণে আমি যাম এতিয়া আৰু গধূলি হ'ব আৰু আমি তেনেকৈ যাওঁ গৈ পেলি মোৰ গোপৰটো চাৰ্জো নাই বেছি অকণমান দূৰ গৈ পেলাই চাগে চাৰ্জ শেষ হৈ যাব চাই লওক যাওঁ ওলাই এবাৰ আপোনাৰ ঘৰত গৈ লগ পামগৈ অ'কে ফাইনেলি আহি পাই গ'লোহি মই ঘৰ জাষ্ট মানে পাইছোঁহি ফেচ চেচ হৈ পেলাই আহিছোঁ 9টা বাজি গ'ল আহি পাওঁতে এতিয়া বহুত ভাগৰ লাগিছে আৰু শুমগৈ আপোনালোকক লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে টাটা বাই বাই